যোৱাকালি অৰ্থাৎ ৰাতি যিটো মন্তব্য কৰিলে বেঙ্গলী সমাজে অৰ্থাৎ বেঙ্গলী সমাজক নেতৃত্ব দিয়া যিসকলে যিটো মন্তব্য কৰিলে সেইটো আচলতে লাজ লাগিবলগীয়া কথা। আচলতে বেঙ্গলী সমাজে তেনেধৰণৰ মন্তব্য কৰাটো সেইটো এটা দুৰ্ভাগ্যজনক আৰু সেইটো লাজ লগাৰ কথা। কাৰণ কিয় কৈছো, তেওঁলোকে কৈছে যে মানে বঙালীসকলৰ ওপৰত বা বঙালী সমাজৰ ওপৰত কাৰ্বিসকলৰ প্ৰতি বা কাৰ্বিসকলৰ পৰা মানে বঙালী অত্যাচাৰ চলি আছে বুলি কৈছে, বা আমাৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এটা অত্যাচাৰ কৰিছো বা বেঙ্গলী সমাজৰ ওপৰত কাৰ্বিসকলে অত্যাচাৰ কৰা বুলি তেনেধৰণৰ মন্তব্য তেওঁলোকে কৰিলে। কিন্তু ইয়াত আমি এটা কথা ক'ব বিচাৰিছো, অত্যাচাৰ কাৰ ওপৰত হৈছে, আমি কাৰ ঘৰত গৈছো, কাৰ ঘৰত ফুচ কৰিছো, কাৰ ঘৰত গৈ পেলাই আমি মাটিৰ কথা আমি আলোচনা কৰিছো। কাৰ্বি আংলং হৈছে ষষ্ঠ অনুসূচীৰ অৰ্থাৎ 6 শিডিউল এৰিয়া। তাৰ পাছতো বহিৰাগতৰ পৰা বা বাহিৰৰ পৰা আহি পেলাই যিসকল বেঙ্গলীয়ে তাত উত্তৰ বৰবিল অথবা হাওৰাঘাট এলেকাত যিসকলে বসবাস কৰিছে, বহুতখিনি বেঙ্গলীসকলে কাৰ্বিসকলৰ মাটি ম্যাদী পথা টকাৰ পাছতো জোৰজবস্তি দখল কৰা গোটেইখিনি আছে। সেইটো বিষয়টো লৈ পেলাই বেঙ্গলী সমাজে কি ক'ব? কাৰ্বিসকলৰ মাটিৰ জোৰজবস্তি ম্যাদী পথা থকাৰ পাছত তেওঁলোকে জোৰজবস্তি দখল কৰে। কোনোবা যদি মাটি যেতিয়া মানে বিচাৰিব যায়, মাটি যাতে মানে উভতাই পায় সেইটো লৈ পেলাই যেতিয়া সেই বেঙ্গলী ঘৰত যেতিয়ালৈকে কোনোবাই পাথৰ দি মাৰে, কোনোবাই মাৰপিট কৰে, কোনোবাই অত্যাচাৰ কৰে, কোনোবা মানে বেলেগ বিভিন্ন ধৰণৰ কথা দি মানে তেওঁলোকে কিবা কৰে, সেইটোত আমি মানে সেইখিনি ক্ষেত্ৰত বেঙ্গলী সমাজে মানে কি ক'ব? এইখিনি কথা আমি এটা কথা ক'ব বিচাৰিছো, বৰ্তমান কাৰ্বিসকলৰ ওপৰত অত্যাচাৰ হৈছে, বেঙ্গলীসকলৰ ওপৰত অত্যাচাৰ হৈ থকা নাই। বেঙ্গলীসকলে গোটেইখিনি আইনী ভংগ কৰিছে। কাৰ্বিসকলে খিলঞ্জীয়াৰ যিমানখিনি অধিকাৰ আছে, আইনীগতভাৱে আমাৰ যিটো সাংবিধানিক যিটো অধিকাৰ আছে, সেই অধিকাৰ গোটেইখিনি ভংগ কৰি লৈছে বেঙ্গলী সমাজে। তাৰ পাছতো কাৰ্বিসকলৰ মাটি গোটেইখিনি জোৰজবস্তি দখল কৰিলে, গোটেইখিনি ভূমি আগ্ৰাসন গোটেইখিনি বেঙ্গলী সমাজে কৰিলে। সেইখিনি ক্ষেত্ৰত এতিয়া অত্যাচাৰ কাৰ ওপৰত হৈছে? যদিহে আজি যি বেঙ্গলী সমাজ যদি আজি কাৰ্বিসকলৰ ঠাইত যদি আজি বেঙ্গলীসকল যদি থাকিলেহেঁতেন তেওঁলোকে কি কৰিলে হয়? নিশ্চিতভাৱে আজি কাৰ্বিসকলে বা কাৰ্বি সমাজে যি কৰিছে সেইটো কৰিলে হয়। আজি কাৰ্বিসকলৰ নিজৰ স্থানত যদি আমি কাৰ্বিসকলৰ মতে নচলে, এতিয়া পশ্চিমবংগত কাৰ্বিসকলৰ মতে চলিব নেকি? নাই, তাত বেঙ্গলীসকলৰ নেতৃত্ব তাত চলিব। সেই তেনেধৰণে কাৰ্বি আংলং যিটো কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীৰ এটা সংবিধানে গোটেইখিনি সেই অধিকাৰ দিয়া হৈছে, সেই গোটেইখিনি সুৰক্ষিত কৰি ৰখা আছে। সেইটোত কাৰ্বিসকলৰ মতামতৰ ওপৰতে বা কাৰ্বিসকলৰ নেতৃত্ব দিয়া চলিব। আৰু সেইটোত দপদপনি বেঙ্গলীসকল মানে হৈ আছে, ইয়াত অত্যাচাৰ কাৰ্বিসকলৰ ওপৰত হৈ আছে। আমি যিখিনি ঠাইত গৈছো, যিখিনি তাত সোধপোছ কৰিছো, তাত কাৰ্বিসকলৰ মাটি জোৰজবস্তি দখল কৰাৰ কাৰণে যাতে সেইখিনি মাটি কাৰ্বিসকলে উভতাই পায় সেইটো লৈ পেলাই আমি তাত ঠাই গৈছো আৰু সেইখিনি আমি তেওঁলোকৰ লগত আমি আলোচনা কৰিছো। আৰু সেইখিনি কথা বেঙ্গলী সমাজে যাতে সেইটো তেওঁলোকে নিজেই বিবেচনা কৰে আৰু নিজেই নিজৰ মাজত আলোচনা কৰে। আৰু সেইটো লাজ লগা কথা যে জানি বুজি কাৰ্বিসকলৰ মাটি জনাৰ পাছতো তেওঁলোকে মাটি দখল কৰে, সেইটো লজ্জিত কথা। সেইটো বেঙ্গলী সমাজে সেইটো লাজ পাবলগীয়া আচলতে সেইখিনি কথা। কিন্তু আজি তেওঁলোকে সেইটো বাদ দি পেলাই কাৰ্বিসকলৰ যিটো সাংবিধানিক যিটো মাতটো, সেইটো মাতটো তেওঁলোকে অমূল্যহীন কৰাৰ প্ৰচেষ্টাটো সেইটো গোটেইখিনি কৰি আছে। নিজে সেই গোটেইখিনি আলোচনা কৰাটো সেইটো বাদ দিয়ক, তেওঁলোকে গোটেইখিনি সেই আমাৰ আইনীগতভাৱে যিটো অধিকাৰ, সেই অধিকাৰটোৱে গোটেইখিনি তেওঁলোকে নষ্ট কৰিবলৈ অৰ্থাৎ তেওঁলোকে গোটেইখিনি দখল কৰি দমন কৰিবলৈ সেইটো তেওঁলোকে এটা প্ৰচেষ্টা সেইখিনি কৰি আছে। আৰু সেইটোত আমি ক'ব বিচাৰিছো, বঙালী সমাজক আৰু কি লাগে? বঙালী সমাজৰ এটা ৰাষ্ট্ৰ আছে, এটা প্ৰদেশ আছে, বৰাক ভেলী গোটেইখিনি বেঙ্গলীৰ মতে চলে, ত্ৰিপুৰা গোটেইখিনি বেঙ্গলীৰ মতে চলি আছে। আৰু কি কাৰ্বি আংলং, সেই কাৰ্বি আংলংটো কি বেঙ্গলীসকলে সেইটো ল'ব বিচাৰিছে নেকি? এতিয়া কাৰ্বি আংলংটো নিজৰ মতে গোটেইখিনি বেঙ্গলীসকলৰ দপদপনি সেইটো কৰিব বিচাৰিছে নেকি? কাৰ্বিসকলৰ পৰা মাত্ৰ এজন সাংসদ MP আছে, সেই এজন MPক সেইটো নাইকিয়া কৰিব বিচাৰিছে নেকি? কাৰ্বি আংলং সাহিত্য পৰিষদৰ CM, সেই CMটো কি বেঙ্গলী হ'ব বিচাৰিছে নেকি? যিটো সাংবিধানিক সেইটো অআইনীভাৱে সেইটো তেওঁলোকে গোটেইখিনি, আৰু যিটো মন্তব্য তেওঁলোকে কৰিলে সেইটো অআইনীভাৱে অৰ্থাৎ এইটো সংবিধান বিৰোধী মন্তব্য হয়। আৰু সেইখিনি কথা সেইটো লাজ লগা কথা। আৰু সেইখিনি কথা যাতে বেঙ্গলী সমাজে নিজে বিবেচনা কৰে আৰু আগন্তুক দিনত জাতিৰ মাজত সংঘাত হ'ব পৰা তেনেধৰণৰ লেতেৰা বা লেকাম নথকা তেনেকুৱা মন্তব্য যাতে তেওঁলোকে প্ৰচাৰ নকৰে বা কোনো এটা মন্তব্য তেওঁলোকে নকৰে। আৰু আগন্তুক জাতিৰ মাজত যিহেতু আমি কোনো এটা জাতিক আমি বেয়া নাপাওঁ, আমি বেঙ্গলী সমাজক আমি ভাল পাওঁ। তেওঁলোকৰ ভাৰত স্বাধীনতাৰ সংগ্ৰামত বেঙ্গলীসকলৰ কি মানে অৱদান আছে, সুভাষ চন্দ্ৰ বসুৰ পৰা ৰবীন্দ্ৰনাথ টেগোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বেঙ্গলী সমাজৰ যিমানখিনি অৱদান আছে সেইটো আমি গোটেই জানো যে আমি গোটেইখিনি আমি সন্মান কৰো বেঙ্গলী সমাজক। আৰু বৰ্তমান বেঙ্গলীসকলৰ আমাৰ মাজতে মানৱতাৰ এটা আদৰ্শ আছে, মানৱতাৰ প্ৰতি আমাৰ নিজৰ আদৰ্শ আছে, হিউমেনিটি বুলি বস্তু আমাৰ মনতো আছে। কিন্তু সংবিধানে যিটো দিছে, যিটো আমাক অধিকাৰ দিছে, কাৰ্বিসকলৰ মাটি যিহেতু আমি সেইখিনি মাটি নিজৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এইটো মাতিবলগীয়া হৈছো আৰু মাতিমেই আৰু মাতি গৈ থাকিম। আৰু তেনে ক্ষেত্ৰত যদি জানি বুজি সাংবিধানিকভাৱে
সংবিধান বিৰোধিতা কৰা মন্তব্য যদি তেওঁলোকে কৰি থাকে বা সংঘাতৰ কৰা এটা প্ৰচেষ্টা কৰি থাকে সেইটো আমি যিকোনো পৰ্যায়লৈকে আমি কাৰ্বি সমাজে আমি যোৱাৰ কাৰণে সাজু হৈ আছো বৰ্তমান কাৰ্বি আগৰ কাৰ্বি হৈ থকা নাই বৰ্তমান খিলঞ্জীয়া আগৰ খিলঞ্জীয়া হোৱা নাই সেইখিনি কথা বেংগলী সমাজে মনত ৰাখে সেইটো